বিধায়কৰ টিকট কৰ্তনৰ তালিকাই বিপাঙত পেলাইছে বিজেপিক। চৰ্চা চলিছে সৰ্বাপন্থী হিমন্তপন্থীৰ। টিকট কৰ্তনৰ বিষয়ক লৈ অসন্তুষ্ট সৰ্বাপন্থী। সহজতে মানি নোলোৱাৰ চিন্তা চলিছে বহুতৰ। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈছিল বিজেপিৰ চিন্তন বৈঠক। বৈঠকত বিজেপিয়ে প্ৰস্তুত কৰিছিল ২৬ৰ নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট। নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰচাৰ, প্ৰাৰ্থী নিৰ্বাচন আদি বিষয়ক লৈ বৈঠকত হৈছিল আলোচনা। বিগত সময়ত ল' পাৰফৰ্মেন্স দেখুওৱা বিধায়কৰ পাখি কটাৰো হৈছিল আলোচনা। কিন্তু বৈঠকৰ পিছতে প্ৰকাশ পাইছিল নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হ'বলগীয়া বিধায়কৰ এখন তালিকা, যিখন তালিকাই এতিয়া বিজেপিৰ অভ্যন্তৰত সৃষ্টি কৰিছে এক অনাকাংক্ষিত পৰিৱেশৰ। বিশেষকৈ তালিকাত থকা উজনিৰ বহুকেইজন বিধায়কৰ নামে বিজেপিক পেলাইছে বিপাঙত। সেইসকলৰ ভিতৰত আছে প্ৰশান্ত ফুকন, যোগান মোহন, সঞ্জয় কিষাণ, অমিয় ভূঞা, সুৰেণ ফুকন, চক্ৰধৰ গগৈ, ধৰ্মেশ্বৰ কোঁৱৰ আদি বহুতেই ক'ব বিচাৰিছে এইসকল মূলতঃ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালপন্থী বিধায়ক। বিধানসভাত তেওঁলোক থকা মানেই সোণোৱালৰ হাত ৰাজ্যত শক্তিশালী হৈ থকা। সেয়েহে সোণোৱালৰ শক্তিৰ হ্ৰাসৰ বাবে লোৱা হৈছে এই পদক্ষেপ। আনহাতে বিজেপিৰ এক সূত্ৰ অনুসৰি এই কাৰ্যই জল পটকৈ দেখুৱাই দিছে সৰ্বাপন্থী আৰু হিমন্তপন্থীৰ খেল। অৱশ্যে চলি থকা এই কথা সঁচা নে মিছা সেয়া জনা যাব সময়তহে। নিউজ ডেস্ক, NZ নিউজ।